নমস্কাৰ আপোনাক সকলোকে ইয়াৰ জব হেল্পাৰলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে 5 ফেব্ৰুৱাৰী ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সবোৰ যিবোৰ আজি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স সেইকেইটা আমি আলোচনা কৰিম। তো হওক আজি ভিডিঅ'টো আৰম্ভ কৰো। আজি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সবোৰৰ ভিতৰত প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে when world cancer day celebrated। কোৱেশ্চনটোত সুধিছে যে world cancer day আমি কেতিয়া সেলিব্ৰেট কৰো। ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে 4 ফেব্ৰুৱাৰী। প্ৰত্যেক বছৰে আমি 4 ফেব্ৰুৱাৰী তাৰিখে world cancer day আমি সেলিব্ৰেট কৰো। ইয়াৰ লগতে আমি লাষ্ট জানুৱাৰী মাহত আমি কি ডে সেলিব্ৰেট কৰিলো বা এক্সামৰ কাৰণে কি ইম্পৰ্টেন্ট ডে আছে সেইকেইটা আমি ইয়াৰ লগতে চাই থওঁ। জানুৱাৰী মাহত আমি 1 তাৰিখে গ্লোবেল ফেমিলি ডে সেলিব্ৰেট কৰো আৰু 4 জানুৱাৰী তাৰিখে আমি ওয়াৰ্ল্ড ব্ৰেইল ডে সেলিব্ৰেট কৰা হয় আৰু 10 জানুৱাৰী তাৰিখে ওয়াৰ্ল্ড হিন্দী ডে আৰু 12 জানুৱাৰী তাৰিখে নেশনাল ইয়ুথ ডে সেলিব্ৰেট কৰা হয় আৰু 15 জানুৱাৰী তাৰিখে আৰ্মি ডে আৰু 21 জানুৱাৰী তাৰিখে মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰা এই তিনিখন ষ্টেটে তেওঁলোকৰ ফাউণ্ডেশ্যন ডে সেলিব্ৰেট কৰে আৰু 23 জানুৱাৰী তাৰিখে পৰাক্ৰম দিৱস উদযাপন কৰা হয় আৰু 24 জানুৱাৰী তাৰিখে নেশনাল গাৰ্ল চাইল্ড ডে আৰু 25 জানুৱাৰী তাৰিখে নেশনাল ভোটাৰ্স ডে আৰু 26 জানুৱাৰী তাৰিখে ৰিপাব্লিক ডে আৰু 30 জানুৱাৰী তাৰিখে মাৰ্টিয়াৰ ডে। জানুৱাৰী মাহত এইকেইটাই ইম্পৰ্টেন্ট ডে হয়। এইকেইটা গোটেইকেইটা আপোনালোকে নিজৰ নোটবুকত নোট কৰি ল'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। আজিৰ নেক্সট কুৱেশ্যনটো হৈছে where was Asia's first floating festival started। কুৱেশ্যনটো সুধিছে যে এছিয়াৰ প্ৰথমটো ফ্লোটিং ফেষ্টিভেল ক'ত আৰম্ভ কৰা হৈছে। ইয়াত অপশ্যনত থকা ভিতৰত ক'ত ফাৰ্ষ্ট ফ্লোটিং ফেষ্টিভেল আৰম্ভ কৰা হৈছে বুলি সুধিছে। ইয়াৰ শুদ্ধ এনসাৰটো হৈ গ'ল মনসুৰ। মধ্যপ্ৰদেশৰ মনসুৰত এইবাৰ প্ৰথমবাৰৰ বাবে এছিয়াৰ ফাৰ্ষ্ট ফ্লোটিং ফেষ্টিভেল সেলিব্ৰেট কৰা হৈছে। মধ্যপ্ৰদেশৰ বিষয়ে কৈ আছো, গতিকে আমি মধ্যপ্ৰদেশৰ বৰ্তমান কেপিটেল আৰু চিএমটো চাই থওঁ। বৰ্তমান মধ্যপ্ৰদেশৰ কেপিটেল হৈছে ভোপাল আৰু চিএম হৈছে শিৱৰাজ সিং চৌহান আৰু মধ্যপ্ৰদেশখন এইখন আমাৰ ভাৰতৰ মেম্বাৰত মাজত আছে আৰু মধ্যপ্ৰদেশখনক সেইকাৰণে আমাৰ ভাৰতৰ হাৰ্ট বুলিও কোৱা হয়। এতিয়া আজি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। আজিৰ নেক্সট কুৱেশ্যনটো হৈছে who has become the biggest buyer of MSME goods in India। কুৱেশ্যনটোত সুধিছে যে MSME অৰ্থাৎ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ, এই এণ্টাৰপ্ৰাইজবোৰে যিবোৰ সামগ্ৰী প্ৰস্তুত কৰে, তেওঁলোকে যিবোৰ প্ৰডাক্ট বনায়, সেই প্ৰডাক্টবোৰ এবাৰ হায়েষ্ট কোনে বাই কৰিছে বুলি সুধিছে। এই অপশ্যনত যিকেইটা দিয়া আছে এই অপশ্যনকেইটাত থকা ভিতৰত কোনটোৱে চবতকৈ হায়েষ্ট বাই কৰিছে বুলি কৈ দিছে এওঁলোকৰ প্ৰডাক্ট। ইয়াৰ শুদ্ধ এনসাৰটো হৈ গ'ল মিনিষ্ট্ৰী অফ ডিফেন্স। মিনিষ্ট্ৰী অফ ডিফেন্সে এবাৰ MSMEৰ প্ৰডাক্ট হায়েষ্ট বাই কৰিছে, চবতকৈ হায়েষ্ট বাই কৰিছে মিনিষ্ট্ৰী অফ ডিফেন্সে। এতিয়া আজি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। আজিৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট হেজ বিন দ্য নেম অফ ইছলামনগৰ ভিলেজ অফ ভোপাল মধ্যপ্ৰদেশ চেঞ্জ। কুৱেশ্যনটোত সুধিছে যে মধ্যপ্ৰদেশৰ ভোপালত যি ইছলামনগৰ ভিলেজ আছে সেই ভিলেজখনৰ নাম চেঞ্জ কৰি পেলাই এতিয়া কি ৰাখিলে বুলি সুধিছে। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে জগদীশপুৰ। এতিয়া অলপ দিনৰ আগতে ইছলামনগৰ ভিলেজৰ নামটো চেঞ্জ কৰা হৈছে আৰু বৰ্তমান ইছলামনগৰ ভিলেজৰ নাম চেঞ্জ কৰি জগদীশপুৰ ৰাখিছে। আৰু এনেকৈ আৰু কেইটামান ইম্পৰ্টেণ্ট বস্তুৰ নাম চেঞ্জ কৰিছে, সেইকেইটা আমি ইয়াৰ লগত চাই থওঁ। যেনেকৈ ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নাম এতিয়া চেঞ্জ কৰি পেলাই অমৃত উদ্যান ৰখা হ'ল আৰু দিল্লীৰ যি ৰাজপথ আছিলে সেই ৰাজপথটোৰ নাম চেঞ্জ কৰি এতিয়া কৰ্তব্য পথ ৰখা হ'ল। আৰু এই ৰেড কালাৰ যিকেইটা ৰাখিছোঁ এইকেইটা মধ্যপ্ৰদেশৰ হয়, ক'ৰ হয় সেইকেইটাও আহি যাব পাৰে। যেনেকৈ মধ্যপ্ৰদেশৰ এইকেইটা ঠাই হোশংগাবাদৰ নাম চেঞ্জ কৰি নৰ্মদাপুৰ, নাছৰুলগঞ্জৰ নাম চেঞ্জ কৰি ভৈৰুন্দা আৰু শিৱপুৰী ভিলেজ তাৰ নাম চেঞ্জ কৰি কুণ্ডবেশ্বৰ ধাম এয়া ৰখা হ'ল। আৰু ইয়াৰ লগতে স্বচ্ছ ভাৰত অভিযান, যি স্বচ্ছ ভাৰত অভিযান বুলি এটা নাম আছিলে সেইটো স্বচ্ছ ভাৰত অভিযানটো চেঞ্জ কৰি পেলাই এতিয়া বিউটিফুল ইণ্ডিয়া ৰখা হ'ল। আজিৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত এইকেইটাই আছিলে, কিন্তু ইয়াৰ লগতে আমি যিটো পদ্মা এৱাৰ্ড আছিলে সেইকেইটা আমি এবাৰ ৰিভাইজ কৰি লওঁ, কাৰণ পদ্মা এৱাৰ্ডটো এক্সামৰ ফালৰ পৰা মষ্ট ইম্পৰ্টেণ্ট হয়, আহাৰ চান্স খুব বেছি আছে। সেইকাৰণে এবাৰ আমি পদ্মা এৱাৰ্ড কেইটাৰ বিষয়ে এবাৰ ৰিভাইজ কৰি লওঁ। এইবাৰ পদ্মা এৱাৰ্ড আমাৰ ভাৰত চৰকাৰে টোটেল 106টা পদ্মা এৱাৰ্ড দিছে। যিটো আমাৰ ভাৰতৰ যিটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ভাৰত ৰত্ন সেইটো এবাৰ কাকো দিয়া হোৱা নাই। 2022 বৰ্ষৰ বাবে কাকো চিলেক্ট কৰা হোৱা নাই। এইবাৰ অনলি পদ্মা এৱাৰ্ড দিয়া হৈছে। পদ্মা এৱাৰ্ডৰ ভিতৰত বিশেষকৈ 3টা এৱাৰ্ডে থাকে, সেইকেইটা হ'ল পদ্মা বিভূষণ, এটা হৈছে পদ্মা ভূষণ আৰু এটা হৈছে পদ্মশ্ৰী। য'ত পদ্মা বিভূষণ এইবাৰ দিয়া হৈছে 6টা, পদ্মা ভূষণ দিয়া হৈছে 9টা আৰু পদ্মশ্ৰী 91টা প্ৰদান কৰা হৈছে। আৰু টোটেল যি 106টা হৈছে ইয়াৰ ভিতৰত 106টাৰ ভিতৰত 19টাই মহিলাক প্ৰদান কৰা হৈছে আৰু বাকীখিনি পুৰুষক দিয়া হৈছে। আৰু এটা ইম্পৰ্টেণ্ট কথা আছে ইয়াত যে এইবাৰ মৰণোত্তৰভাৱে 7জনক প্ৰদান কৰা হৈছে পদ্মা এৱাৰ্ড। তাৰে 3টা অনলি পদ্মা বিভূষণে প্ৰদান কৰা হৈছে, মৰণোত্তৰভাৱে 3জনক পদ্মা বিভূষণ দিয়া হৈছে। টোটেল 7টা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে। আৰু আমাৰ অসমৰ পৰাও পদ্মা এৱাৰ্ডৰ বাবে চিলেক্ট কৰা হৈছে এইবাৰ, আৰু আমাৰ অসমৰ পৰা 3জনে পদ্মা এৱাৰ্ড পাইছে, পদ্মশ্ৰী পাইছে, পদ্মশ্ৰী এৱাৰ্ড পাইছে।
সেইকেইজন হ'ল শ্ৰীমতী হেমপ্ৰভা চুতীয়া আৰু শ্ৰী হেমচন্দ্ৰ গোস্বামী। এওঁ দুজনে পাইছে কলাৰ ক্ষেত্ৰত আৰু এজন সমাজ সেৱাৰ ক্ষেত্ৰত পাইছে শ্ৰী ৰাম কুই ৱাংৱে নিউমে। এই তিনিজনে আমাৰ অসমৰ পৰা এবাৰ পদ্মশ্ৰী এৱাৰ্ড পাইছে। আজি কাৰেণ্ট এফেয়াৰ্ছত ইমানখিনিয়ে আছিলে আৰু এনেকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ লগতে জবৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকে যদি ডেইলি নিউজ পেপাৰ ফ্ৰীতে পাবলৈ বিচাৰে তেনেহ'লে আমি আমাৰ টেলিগ্ৰাম চেনেলত ডেইলি আছাম ট্ৰিবিউনখন আৰু দ্য হিন্দুখন ফ্ৰীতে প্ৰভাইড কৰি আছোঁ, যিটো টেলিগ্ৰাম চেনেলৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিছোঁ। তাৰ থ্ৰুদি আপোনালোকে ফ্ৰীতে ডেইলি নিউজ পেপাৰখন আপোনালোকে পাব পাৰিব। ধন্যবাদ।